এই বুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই হাথৰটো ভাঙি দিব খুজিছো এটো কিমান ডাঙৰ এটা হাথৰ মই হাথৰটো আপোনালোকক ভাঙি দিছো দেই 5 লাখ ভোটাৰ আনিবৰ কাৰণে 50টা সমষ্টিত 10,000 নতুন ভোটাৰৰ নাম ভৰ্তি কৰি দিলে হৈ গ'ল গেম চেঞ্জ গোটেই খেলে বদলাই দিব পাৰিব চৰকাৰ গঠন কৰিব পাৰিব কথাটো বুজিলে না 50টা সমষ্টিত যদি 10,000 কে আনে 50 into 10,000 5 লাখ মানুহ 5 লাখ মানুহ অনাটো এখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণে মামুলি কথা এটা আপোনালোকৰ জোৰহাটৰ ওয়াৰ্ড বিলাকত দিলেও কোনেও চিনি নাপাব মোৰ শিৱসাগৰৰ ওয়াৰ্ডত দিলেও চিনি নাপাব মাৰ্গেৰিটাৰ ওয়াৰ্ডত দিলেও বেংগলী মানুহে আহি দিলেও চিনি নাপাব বিহাৰী মানুহে আহি দিলেও চিনি নাপাব উত্তৰ প্ৰদেশৰ মানুহে দিলেও আহি চিনি নাপাব এতিয়া সংবাদমেলৰ মূল বিষয়টো হল যে এই যিখন ইলেকশন কমিশন অফ ইণ্ডিয়াৰ ফৰ্ম 8 দিছে 8 নম্বৰ ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি ইলেকশন কমিশনাৰ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ অনুৰাগ গোয়েলে কৈছে যে আমি নমিনেশন পেপাৰ ফাইল কৰাৰ দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে এই ফৰ্ম 8 খন লৈ তেতিয়া হলে সেই মানুহজনক তেওঁলোকে ভোট দিবৰ কাৰণে অনুমতি দিব সেইকাৰণে মই একেদিন আপোনালোকে সকলোৱে জানে মই দিল্লী আৰু মুম্বাইত আছিলো বিশেষ ৰাজনৈতিক কামত দিল্লী আৰু মুম্বাইত আমাৰ দলৰ কামত মই ঘূৰি আছিলো মই সময় পোৱা নাছিলো ডাইৰেক্টলি মুম্বাইৰ পৰা মই জোৰহাট আহিছো আজি গোচৰটোত উপস্থিত হ'বলৈ আৰু গোচৰটোত উপস্থিত হ'বলৈ আহি সেইকাৰণে পোনপটীয়াকৈ জোৰহাটৰ পৰাই মই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাস বদলাই দিব পৰা অসমৰ ৰাজনীতি বদলাই দিব পৰা এই বিশেষ সংশোধনী বিশেষ ভোটাৰ তালিকাৰ সংশোধনী বিষয়টোৰ ওপৰত ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিছো মই ফৰ্ম 8 খন উধৰ পৰা মুধলৈকে 3বাৰ মান পঢ়িলো ফৰ্ম 8 খন উধৰ পৰা মুধলৈকে পঢ়ি মই যেটো বুজি পালো বুজি পোৱা কথাটো হল যে ফৰ্ম 8 ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব যিবিলাকে নতুনকে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে ফৰ্ম 8 ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশনৰ ফটো আইডেন্টিটি কাৰ্ড এপিক নম্বৰ বুলি কয় যাত সেইটো উল্লেখ কৰিব লাগে ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক দুটা অপচন দিয়া হৈছে অপচন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে আৰু অপচন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে মই আধাৰ নম্বৰ দিবলৈ অক্ষম কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰিলে হৈ গল ফৰ্ম 8 খনত স্পষ্টকৈ লিখা আছে যে আপুনি নতুনকৈ আবেদন কৰিবলৈ খলে দুটাই ক্ৰাইটেৰিয়া বেসিক্যালি আছে এটা হল যে আপোনাৰ আধাৰ আছে নে নাই যদি আধাৰ আছে বুলি কয় তেতিয়ালে আধাৰ কাৰ্ডখন চাই দিলে নতুনকৈ ভৰুৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে তেতিয়া হলে হেতু উলাই পৰিব আধাৰ আছে বুলি কলে কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড ম্যান্ডেটৰী নহয় সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয় তেতিয়া হলেও আপোনাক ভোট দিবলৈ দিব লাগিব আধাৰ কাৰ্ড নাই বুলি কলে কি হ'ব আধাৰ কাৰ্ড নাই বুলি কলে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত আছে নে নাই হেতু কোনেও পৰীক্ষা কৰিব নোৱাৰিব কথাটো ধৰিব পাৰিলে নে গতিকে নিৰ্বাচন আয়োগে যেটো কথা কৈ আছে যে নহয় তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম
বা চৰকাৰে যি ধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে আৰু উত্তৰ প্ৰদেশত নামটো কাটি কোনে আহি অসমত ভোট দিবলৈ আহিব এই বুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই হাতৰটো ভাঙি দিব খুজিছো এটো কিমান ডাঙৰ এটা হাতৰ মই হাতৰটো আপোনালোকক ভাঙি দিছো দেই চাব আপোনালোকে জানে যে এই বিধি অনুসৰি ফৰ্ম 8 যিখন উলিয়াইছে তাৰ বিধি অনুসৰি যিটো বিধিৰ অধীনত এই ফৰ্ম 8 উলিওৱা হৈছে যে কোনোবা এজন ক্যান্ডিডেট বিলাকে নমিনেশন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে বুলি কৈছে তাৰ মানে আগমুহূৰ্তলৈকে যদি কোনোবাই এপ্লিকেশন দিয়ে তেতিয়া হলে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব এটো হল নিয়ম এতিয়া ধৰক এজন মানুহে উত্তৰ প্ৰদেশৰ নিৰ্বাচন কোন চনত হৈছিল 2021 তে হৈছিল নে 20 হৈছিল নহয় 21 পিছত হৈছিল উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে বিধানসভাৰ নিৰ্বাচনত ভোট দি শেষ হল তাৰ পাছত তেওঁৰ নামটো আধাৰো আছে আৰু তেওঁ সেটো উত্তৰ প্ৰদেশত ভোটটো দি শেষ হৈ গল তেওঁ এবাৰ বিহাৰত ভোট আহিলে কোন চনত 2025 ত বিহাৰত ভোট আহিলে 2025 ত যেতিয়া ভোট আহিলে 2025 ত ভোট আহোতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে কিন্তু কলে যে মই এতিয়া বিহাৰত থাকো গতিকে মোক বিহাৰত ভোট দিবলৈ দিব লাগে 2025 ত বিহাৰত তেওঁ ভোট দিলে উত্তৰ প্ৰদেশত তেওঁ ভোটটো কাটি দিলে কাৰণ এপিক নাম্বাৰটো দিব লাগে নহয় সেই এপিক নাম্বাৰটো দি দিছিলে তেওঁ খেটো নামটো দিওতে ইলেকশন ফটো আইডেন্টিটি কাৰ্ড যে পালে তাত কি কৰিলে যে তেওঁ কলে যে ঠিক আছে তেওঁ কৈ দিলে ঘোষণা কৰি দিলে ফৰ্ম 8 ত যে নহয় মোৰ উত্তৰ প্ৰদেশত ভোট আছিল মোক উত্তৰ প্ৰদেশত ভোট নালাগে এটো কৰ্তন কৰি দিও তেওঁ হে বিহাৰত ভোট দিলে হয়নে দুদিনৰ আগত আহিলেও হ'ব মাত্ৰ এটা এড্ৰেছ লাগে হয়নে বিএলও বিলাকৰ লগত যোগাযোগ কৰিলে মানে এড্ৰেছ এটা চৰকাৰে মানে এড্ৰেছ এটা কৰি দি বিএলও কৈ দিলে হল এটো কিটা আমাৰ লিষ্ট দে এটা পাস কৰি দিবি বিএলও চৰকাৰৰ মানুহ ওদিকে চৰকাৰেটো কৈ দিলে মানে কৈ দিব যে ঠিক আছে এওঁলোকৰ এড্ৰেছ আছে এড্ৰেছটো চালে ঠিক আছে এড্ৰেছ আছে পাস বাই সেই দুদিনৰ আগত আহিলেই জানিবা তাত থাকিও ললে কিনো অসুবিধা আছে এটো এড্ৰেছটো পাস কৰাই ললে তেওঁৰ নামটো এবাৰ কোড ঘুমালে বিহাৰৰ বিধানসভা নিৰ্বাচনত ভোট দিবৰ কাৰণে বিহাৰৰ ভোটাৰ তালিকাত সোমাই গল বিহাৰত ভোট তেওঁ দিলে উত্তৰ প্ৰদেশত দিছিলে এবাৰ বিহাৰত দিলে বিহাৰত ভোট দি শেষ হল এবাৰ ভোট কত আহিলে অসমত এবাৰ তেওঁ বিহাৰৰ ইলেকশনৰ যেটো এড্ৰেছ আছিল সেই এড্ৰেছটো ব্যৱহাৰ কৰি এবাৰ অসমত তেওঁ এপ্লিকেশন কৰিলে যে মই অসমত থাকো গতিকে মোক অসমত ভোট দিবৰ কাৰণে মোৰ নামটো হুমুৱা নাছিল কৰ্মসূত্ৰে মই অসমত আছো গতিকে ইয়াত লেবাৰ কৰি আছো কিবা কৰি আছো যিকোনো এটা কথা কলে হৈ গল কৰ্মসূত্ৰে মই ইয়াত অসমত আছো গতিকে অসমত ভোট দিবৰ কাৰণে মোক ভোটত নাম অন্তৰ্ভুক্ত ভোটাৰ কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব লাগে তেওঁ তেতিয়া বিহাৰৰ নামটো কৰ্তন কৰি দিলে তেওঁ আধাৰ নেদেখুৱালে নাম কৰ্তন নকৰিলে হ'ব আধাৰ নাই বুলি কৈ দিলে হ'ল যদি আধাৰ আছে তেতিয়া হলে তেওঁ বিহাৰত নামটো কাটি দিলে হলনে বিহাৰত নামটো কাটি অসমত নামটো ভৰাই দিলে অসমত ইলেকশনত ভোট দিলে মাৰ্চ বা এপ্ৰিলত আমাৰ ভোট হল ফাৰ্স্ট ফেজ হলে মাৰ্চত দিলে সেকেন্ড ফেজ হলে এপ্ৰিলত দিলে হৈ গল তেওঁ এপ্ৰিলত দি শেষ হৈ গল শেষ হৈ দি তেওঁ যেতিয়া শেষ হৈ গল এবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গল এবাৰ তেওঁ উত্তৰ প্ৰদেশলৈ গল এবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গৈ কি কৰিলে যে মই অসমত আছিলো এতিয়া আৰু মোৰ নিজৰ ঘৰলৈ ঘূৰি আহিছো মোক ভোট দিবলৈ দিব লাগে আকৌ ইলেকশনৰ আগে উত্তৰ প্ৰদেশত আকৌ নিজৰ নামটো ভৰ্তি কৰি ললে তেওঁ কেবাৰ ভোট দিলে
উত্তৰ প্ৰদেশত বিহাৰত অসমত দৰকাৰ হলে পশ্চিমবংগতো একছাত মাৰি থৈ যাব পাৰিব হয়নে তাৰপিছত তেওঁ উত্তৰ প্ৰদেশত ভোট দিব এইটো এটা ভয়ংকৰ নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ এই যেটো বিধি এই বিধিটো এটা ভয়ংকৰ বিধি আগতে বিজেপি চৰকাৰ নাছিলে কাৰণে মানে ষড়যন্ত্ৰকাৰী 2 নম্বৰী বুদ্ধি থকা বিজেপি চৰকাৰ নাছিলে কাৰণে হয়তো আগতে 2 নম্বৰটো কেনেকৈ কৰিছিলে আগতে হয়তো অকল মৰা মানুহজনৰ নামতে কোনোবাই ভোট দি দিয়ে এতিয়া মৰা মানুহৰ নামতো ভোট দিব পাৰিব আৰু লগতে কি কৰিব পাৰিব উত্তৰ প্ৰদেশৰ পৰা পৰিভ্ৰমী মানুহ আনিব পাৰিব ত্ৰিপুৰাৰ পৰা শিলচৰলৈ ভোট আনিব পাৰিব পশ্চিমবংগৰ পৰা ধুবুৰী পৰা আৰম্ভ কৰি এই নামনি অসমৰ গোটেই বাংলা ভাষী কোৱা মানুহবিলাকক আনিব পাৰিব আৰু আটাইতকৈ উজু হ'ব অসমৰ প্ৰত্যেকখন নগৰত গাঁৱতটো অকমান মানুহে চিনি পাই যাব অসমৰ প্ৰত্যেকখন নগৰত এই কাম কৰাটো তেনে সহজ হ'ব বেছি কৰিবও নালাগে মাত্ৰ 5 লাখ ভোটাৰ আনিলে হৈ গ'ল 5 লাখ ভোটাৰ আনিবৰ কাৰণে 50টা সমষ্টিত 10,000 নতুন ভোটাৰৰ নাম ভৰ্তি কৰি দিলে হৈ গ'ল গেম চেঞ্জ গোটেই খেলেই বদলাই দিব পাৰিব চৰকাৰ গঠন কৰিব পাৰিব কথাটো বুজিলে নে 50টা সমষ্টিত যদি 10,000 কে আনে 50 into 10,000 5 লাখ মানুহ 5 লাখ মানুহ অনাটো এখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণে মামুলি কথা এটা আপোনালোকৰ যোৰহাটৰ ওয়াৰ্ড বিলাকত দিলেও কোনেও চিনি নাপাব মোৰ শিৱসাগৰৰ ওয়াৰ্ডত দিলেও চিনি নাপাব মাৰ্গেৰিটাৰ ওয়াৰ্ডত দিলেও বেংগলী মানুহে আহি দিলেও চিনি নাপাব বিহাৰী মানুহে আহি দিলেও চিনি নাপাব উত্তৰ প্ৰদেশৰ মানুহে দিলেও আহি চিনি নাপাব আৰু এনেকে গোটেই নিৰ্বাচনটোত তেওঁলোকে প্ৰায় 20% মান ভোটৰ ইফাল কৰি দিব পাৰিব ইফালে মৃত মানুহবিলাকৰ নামত ভোট দিয়াটো আছে ইফালে ভোট দিবলৈ নহা মানুহবিলাকৰ নামত ভোট দিয়াটো আছে চাব দেই মৃত মানুহৰ নামত ভোটটো দিয়াই ভোট দিবলৈ নহা মানুহবিলাকৰ লিষ্ট বনাই ভোটটো দিয়াই বাহিৰত থকা মানুহবিলাকক ট্ৰেইন বা এৰোপ্লেনৰ ভাড়া দি আনি ভোটটো দিয়াই হেতুটো আছে আৰু কি কৰিব পাৰিব এতিয়া আটাইতকৈ ডাঙৰ কথা এটা সমষ্টিত নতুনকে ভোটাৰ 10,000 যদি ভৰাই দিয়ে তেতিয়াহ'লে 50টা সমষ্টিত যদি 10,000 কে ভৰাই মাত্ৰ 5 লাখ ভোটাৰ আৰু 5 লাখ ভোটাৰে গোটেই অসমত চৰকাৰ বদলাই নিজৰ মতে চৰকাৰ বনাই দিব পাৰিব ধৰি ৰাখিব পাৰিব নহলে বদলাই দিব পাৰিব গতিকে আপোনালোকক মই ক'ব খুজিছো যে অন্য কোনো ব্যৱস্থাৰ জৰিয়তে এই ভয়ংকৰ ভোট চুৰিৰ ঘটনা এই ভয়ংকৰ ভোট ডকাইতিৰ ঘটনা এই ভয়ংকৰ ইলেকশ্যনক কি কৰা এটো অপকৰণ ইলেকশ্যনৰ ফলাফলক সম্পূৰ্ণৰূপে অপখন কৰাৰ ঘটনা কোনো পৰ্যায়ে প্ৰতিৰোধ কৰা সম্ভৱপৰ নহয় কোনোবাই ক'ব পাৰে যে আমাৰ নিজৰ বিএলএ যিবিলাক আছে আমাৰ বুথ লেভেল এজেন্ট আছে এজেন্ট বিলাকে এটো চাব পাৰিব এজেন্টে চালেও কোনো কাম নাই যদি তেওঁলোকে ইয়াতে চালেও কোনো কাম নাই লিগেলি এই মানুহবিলাকে আহিব পাৰিব লিগেলি ভোট দি যাব পাৰিব লিগেলি তেওঁ এবাৰ উত্তৰ প্ৰদেশত লিগেলি তেওঁ এবাৰ বিহাৰত লিগেলি তেওঁ এবাৰ অসমত লিগেলি তেওঁ পশ্চিমবংগত আৰু লিগেলি তেওঁ আকৌ উত্তৰ প্ৰদেশত ভোট দি এটা সাৰ্কুলত 5 বছৰৰ ভিতৰত তেওঁ 5খন ৰাজ্যত ভোটত জিকাই থৈ আহিব পাৰিব আৰু তেনেকুৱা আৰএছএছ আৰু বিজেপিৰ কেডাৰ আছে কেডাৰহে লাগে আৰু আজি ত্ৰিপুৰাত চৰকাৰ চলি আছে ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকালৈ বাঙালী মানুহ কেজনমান অনাত কিবা অসুবিধা আছে নেকি আপুনি কক আপুনি নিজে ভাবক পশ্চিমবংগৰ পৰা নামনি অসমলৈ মানুহ অনাত কিবা অসুবিধা আছে নেকি আপোনালোকে নিজে ভাবক উত্তৰ প্ৰদেশ বিহাৰ হাৰিয়ানাৰ পৰা অসমৰ নগৰবিলাকৰ কাৰণে
উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ আৰু হাৰিয়ানা এইকেইখন ৰাজ্যত চৰকাৰ আছে। এইকেইখন ৰাজ্যৰ পৰা 5 লাখ ভোটাৰ অনাটো কিবা অসুবিধা নেকি আপোনালোকে নিজে ভাবক। আমাৰ যোৰহাটত, আমাৰ শিৱসাগৰত, আমাৰ গোলাঘাটৰ টাউনত কোনে চিনি পাব? হয়, আমাৰ ভাড়াঘৰত আছে বুলি কৈ দিলে হৈ গ'ল ন কাহিনীটো। আৰু সবৰে নিজৰ নিজৰ বুথ কমিটিৰ সভাপতি, সম্পাদক, মেম্বাৰ আছে নিজৰ দলৰ বিজেপিৰ। তেওঁলোকে ক'ব হয় এওঁলোকৰ ঘৰত থাকে নহয়, আমাৰ ঘৰতে থাকে বুলি কৈ দিলে কিনো কৰিব পাৰিব? আমাৰ ঘৰত থাকে এনেকৈ কৈ দিব বুথ কমিটিৰ সভাপতিজনে। আৰু তাতনো কোন কোন থাকিব? আপোনালোকে সকলোৱে জানে পুলিং এজেণ্টজনহে থাকিব, বাকীটো চৰকাৰী বিষয়া, প্ৰব্লেমে নাই। গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে। মই আকৌ কৈছো, এটাটো মেচিনত কি গণ্ডগোল কৰিব পাৰে নোৱাৰে মই এতিয়ালৈকে নাজানো। ভোটাৰ তালিকাৰ কি ৰাহুল গান্ধীয়ে দেখুৱাই আছে যে ভোটাৰ তালিকাত কেনেকুৱা ধৰণৰ কেলেংকাৰী হ'ব পাৰে, সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এতিয়াৰ যিটো সংশোধনী, এই সংশোধনীটো সাংঘাতিক মাৰাত্মক, যাক ইংৰাজীত গেম চেঞ্জিং বুলি কয়। সম্পূৰ্ণৰূপে নিৰ্বাচন দখল কৰি ল'ব পৰা এটা কাৰবাৰ, সম্পূৰ্ণৰূপে গোটেই দৃশ্যপট বদলাই দিব পৰাৰ, নাটক বদলাই দিব পৰাৰ, থিয়েটাৰ বদলাই দিব পৰা, চিনেমা বদলাই দিব পৰা, ঘটনা বদলাই দিব পৰা এটা কাম। মাত্ৰ 5 লাখ ভোটাৰ লাগে। এটা সমষ্টিত 10,000কে পঠিয়াই দিওঁ, 10,000 বাদ দিয়ক, কোনোবা সমষ্টিত 2,000 মানুহ ভৰাব পাৰিলেতো ইলেকশ্যনত বহু ঠাইত জিকি যাব। গতিকে এইটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মই ভাবো যে ইয়াৰ কাৰণে বিৰোধী দলবিলাকে, আমাৰ নিচিনা সৰু দলবিলাকে নহয়, আচলতে কংগ্ৰেছ বা অল ইণ্ডিয়া লেভেলৰ যিবিলাক ডাঙৰ ডাঙৰ পাৰ্টি আছে, তেওঁলোকে আচলতে সুপ্ৰিম কোৰ্টৰ আপোনাৰ যিটো কি কয় কনষ্টিটিউচনেল বেঞ্চত এইটো চেলেঞ্জ কৰিব লাগিব। নহলে অন্য কোনো উপায়েৰে এইটোৰ পৰা উদ্ধাৰ হোৱাৰ কোনো ৰাস্তা নাই। সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব লাগিব এইটো, আৰু তাৰ পাছত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি এই বিধিটো সলাব লাগিব। এই বিধিটো সলাব লাগিব যে এখন ৰাজ্যত সেই ৰাজ্যখনৰ ভোটাৰে বিধানসভাখন তৈয়াৰ কৰে। অসমৰ মানুহে অসমৰ বিধানসভাখন কেনেকুৱা কৰিব তাৰ স্বপ্ন অসমীয়া মানুহে দেখে। উত্তৰ প্ৰদেশৰ পৰা 10,000 বা বিহাৰৰ পৰা 2,000, কানপুৰৰ পৰা 2,000, নাগপুৰৰ পৰা 1,000 মানুহ আহি এটা সমষ্টিত যদি ভোট দি অসমীয়া মানুহৰ ভাগ্য বদলাই দিব পাৰে, তেতিয়াহ'লে এই নিৰ্বাচনৰ কিবা অৰ্থ থাকিবনে? গতিকে বিজেপিয়ে বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটোক প্ৰশাসন অৰ্থহীন এটা ব্যৱস্থাত পৰিণত কৰি পেলাইছে। আৰু সেইকাৰণে মই ভাবো এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰতিবাদ গঢ়ি তুলিব লাগে। মই আজি যোৰহাট প্ৰেছ ক্লাবৰ এই সংবাদমেলৰ পৰা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো, ৰাজহুৱা অনুৰোধ জনাইছো যে অতি সোনকালে আমি বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ এই কাৰ্যৰ বিৰুদ্ধে দুটা কাম কৰিব লাগে। এক, কোৰ্টত আবেদন কৰিব লাগে, সুপ্ৰিম কোৰ্টত। নাম্বাৰ 2, আমি ইয়াৰ বিৰুদ্ধে ব্যাপক ৰূপত জনমত গঠন কৰি এটা প্ৰতিবাদী কাৰ্যসূচী কৰি আন্দোলনৰ ৰূপ দিব লাগিব। এই গোটেই ঘটনাটোত অসমৰ জাতীয় সংগঠনবিলাকৰ এটা ব্যাপক ভূমিকা থাকিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ মূল কথাটোৱে আছিলে যে অসমৰ খিলঞ্জীয়া মানুহৰ নামহে ভোটাৰ তালিকাত থাকিব লাগিব। এতিয়া অসমৰ বাহিৰৰ মানুহে গোটেই অসমৰ নিৰ্বাচনটো নিয়ন্ত্ৰণ কৰিব। এইটোৱে হ'ল এই বিজেপি চৰকাৰৰ ফৰ্ম 8ৰ জৰিয়তে কৰা গেম চেঞ্জিং প্লেন। গতিকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাগ লাগ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে, তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ
এইটো গণ আন্দোলনত পৰিণত কৰিব লাগিব মই কথাটো ভালকে ব্যাখ্যা কৰিব পাৰিছো নে নাই নাজানো যদি ব্যাখ্যা কৰিব পাৰিছো আৰু যদি বুজিব পৰা কৈছে তেতিয়াহলে মানুহে বুজি পাব যে 2026 চনত ইলেকশন খেলাৰ মাজত নেখেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেন্সই নাই যদি এই ফৰ্ম 8 অনুসৰি এনেকে নতুনকে ভোটাৰে আকি নামটো ভৰাই দিব পাৰে উত্তৰ প্ৰদেশ বিহাৰ কানপুৰ নাগপুৰ মধ্যপ্ৰদেশৰ পৰা আকি গুজৰাটৰ পৰা আকি গুটেই যদি এনেকৈ নামটো ভৰাই দিব পাৰে গতিকে মই এই মুহূৰ্তত অসমৰ জাতীয় সংগঠনসমূহৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো মই অসমৰ সকলো বিৰোধী দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছো যে ব্যাপক ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলা হোক অসমীয়া জাতিৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে ব্যাপক ঐক্যবদ্ধ গণ সংগ্ৰাম গঢ়ি তোলা হোক নাম্বাৰ 1 নাম্বাৰ 2 আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈ এই যেটো বিধি আছে এই বিধিটো বদলাবৰ কাৰণে বাধ্য কৰোঁ আহক তাৰ বাহিৰে অন্য কোনো ট্ৰেডিশনাল উপায়েৰে ইয়াৰ পৰা অসমীয়া জাতি বচাৰ কোনো ৰাস্তা নাই মই এইখিনি কথা কৈয়ে আজিৰ সংবাদমেলৰ মূল বিষয়বস্তু সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম মানে মই এটা কথা আপোনালোকক ক্লিয়াৰ কৰি লওঁ যে আজিৰ যিখন সংবাদমেল এইখনৰ বিষয়টো ইমান গুৰুত্বপূৰ্ণ যে আজি এই বিষয়টোত মই অন্য কোনো ৰাজনৈতিক বিষয় আলোচনা কৰিব নোখোজো কাৰণ আজিৰ বিষয়টো অসমীয়া জাতিৰ ভৱিষ্যতক লৈ জড়িত অসমীয়া জাতিৰ অস্তিত্ব আৰু অসমীয়া জাতিৰ ৰাজনৈতিক ভৱিষ্যত অৰ্থনৈতিক ভৱিষ্যতক লৈ জড়িত গতিকে ইমান এখন গুৰুত্বপূৰ্ণ সংবাদমেল মই যোৰহাট প্ৰেছ ক্লাবত দিছো যে এই বাতৰিটোৰ বাহিৰে আৰু অন্য কোনো বাতৰি যাতে নোলায় মানুহৰ মনোযোগ যাতে ডিস্ট্ৰেক্ট নহয় তাৰ কাৰণে মোক বেয়া নাপাব আজিৰ দিনটোত মই কাকো ব্যক্তিগত মই ইন্টাৰভিউ নিদিও আৰু আপোনালোকৰ প্ৰশ্নও মই আজি এন্টাৰটেইন নকৰো সৰি মোক যদি আপোনালোকে এছআৰআই সম্পৰ্কে এই ভোটাৰ তালিকা সংশোধনী সম্পৰ্কে কিবা যদি প্ৰশ্ন খুদে তেতিয়াহে মই আজি কম নহলে বিষয়টো বেলেগত স্ট্ৰেছ দি দিব মূল বিষয়টো এটো ইমান ডাঙৰ বিষয় নহয় আন্দোলন যেটো কাৰণত কৰিছিল সেই কামটো এই কাৰণে কৰিব লাগে অসম আন্দোলন যেটো কাৰণত কৰিছিল সেই আন্দোলনটো আজিও কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই যেটো সাংবিধানিক ৰক্ষা কবচৰ কথা কৈছে এই ফৰ্ম 8 8 নম্বৰ ফৰ্মখন বদলোৱাৰ কথাটো মানে ইয়াত অন্তৰ্ভুক্ত হ'ব লাগে এই ধাৰা বদলি কৰাৰ বিষয়টো অন্তৰ্ভুক্ত হ'ব লাগে ইমান গুৰুত্বপূৰ্ণ বিষয় গতিকে মই ভাবো যে আপোনালোকে আজি বেয়া নাপাব মই আপোনালোকক সন্মান কৰো আপোনাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল এটো মই কবলৈ পালে ভাল পালোহেতেন কিন্তু মই আজি কাকো এন্টাৰটেইন নকৰো এটাও ব্যক্তিগত ইন্টাৰভিউ নিদিও আৰু এটাও মই আপোনালোকক বেলেগ কথা নকওঁ এটো কথা কয়ে মোৰ আজি সংবাদমেল সামৰণি মাৰিছো ধন্যবাদ জয় অসম মানে এই বিষয়টোৰ ওপৰত আজি মই কথা নকওঁ এই বিষয়টোৰ ওপৰত মই আজি কথা নকওঁ কাৰণ এই বিষয়টো উলিয়ালে আপোনালোকে যদি কোনোবাই ইচ্ছাকৃতভাৱে কোনোবা সংবাদ মাধ্যম যদি কেনেবাকে ডিস্ট্ৰেক্ট কৰে ধৰক আজি নিউজ লাইভ আছে নিউজ লাইভে এটো মোৰ বাতৰিটো নুলিয়ায় আৰু আপোনালোকে খুদা কথাটোহে উলিয়াব সেইকাৰণে মই আজি আৰু নকওঁ ধন্যবাদ জয়